welcome or welcome back to our channel, The Talented Sisters. Aru aji hoise 4 November. Aru aji Diwali. So happy Diwali to everyone. Aji choti Diwali buliu koy, Lakshmi Ganesh puja hoy, Kali puja hoy. Aru amar falar pa hokoluke Diwali onek shubhechha thakil. Aru apnalokor je jibon tu pura puhorai jay. সকলোৰে মনোকামনা পূৰণ হওক আৰু সকলোৱে ভালে থাকক আমি আজি দিনটো কি কৰো আপোনালোকৰ লগত শেয়াৰ কৰিম সৰু হুৰাকে সো ভিডিওটো চাই থাকক আজি দিনটো ইয়াৰ পৰা আৰম্ভ কৰিছো ও গড কি ৰ'দ বহুত ৰ'দ এতিয়া 11:15 মান পাইছে আমি এটা আকিম কি আকিম ৰংগলি কোৱাই নাই কি আকিম আমি প্ৰত্যেক বছৰে আমি দিৱালীত আলপনা আকো গধুলিলৈ ৰখি নাথাকো আৰু ইমান মহে খাই বাপৰে দুটা কি মাজি দুটা দেখাম আপোনালোকক আমি ৰংগলি আৰ্টিষ্ট মাতিছো গুৱাহাটীৰ পৰা এবাৰ থপৰাক এখন দেখাই দিও হেল্ল what is থপৰা তোমাৰ থপৰা আমাৰ দীপিকা হাই কৈ দিয়া আজি ধুনীয়া বাহ হৈ আছে অন প্ৰসেছ আমাৰ এতিয়া হৈ গ'ল বাৰান্দাখন সব একদম হালত বেয়া হৈ গৈছে মুখে সুখেও লাগি গৈছিলে কি পানী লুকটো আপোনাক পিছত দেখামছো আৰু যিখিনি ৰং ৰৈ গৈছে সেইখিনি আমি এতিয়া আকৌ কেম্পাছত গুটেখিনি ফিল আপ কৰি দিম আৰু ন কিমান এখেতৰ ক্ৰিয়েটিভিটি কিমান মাথা লগাইছো কৰা দিয়া আউটকামটো মেইন আমি প্ৰসেছটো কেনেকৈ কৰিছো তাকে আমি সাকি দি দিম মূৰ্তি লৈ গৈ আছে বাহ কৃষ্ণ দিৱালী লুক এইটো ইয়াৰৰ আৰু সাকি দিয়া হৈ গ'ল আমি এতিয়া প্ৰসাদু খাম তাৰপিছত আৰু কি কৰিম আমি দেখাই যাম ক্ৰেকাৰছ এটাও ফুটোৱা নাই টাইম আছে বাৰু পিছত ফুটাম আৰু 8:30 will be following the rules okay so চাই থাকক আমাৰ সুন্দৰী দেৱীয়ে ইমান মেকআপ কৰিছে সবে ক'ব কেনেকুৱা লাগিছে ধুনীয়া ছোৱালী আমি ৰংগলিখি দেখাই দিও সাকিৰ হৈতে ফুটোৱা নাই পুৰা 8:30 to 10 পুৰা মেইনটেইন কৰি প্লাই আমি কৰি আছো আমি ভাল মানুহ বহুত আৰু এতিয়া কিমান শটস হ'ব এতিয়া 30 শটস ফাৰ্স্টত 15 আছিল আৰু এতিয়া 30 হ'ব সো লেটস গো গুছা ঐ সবাই এই গাড়ী এতিয়া আমি পুৰা ফ্ৰেশ হৈ আহি গলো ৰাতে বাইছে কেটা 12:30 এতিয়া আমি ডিনাৰ কৰিম সত্যেন্দ্ৰ ৰাতি কণী পাৰ্টি থ্যাংক ইউ ভাত খাই উঠিলো এতিয়া কেটা বাইছে 12:30 মান হ'ল
তো এতিয়া শুই যাওঁ আৰু একদম এতিয়া ভাগৰ লাগিছে আৰু দিনটো না গধূলিটো বম ফুটাই ভাল লাগিলে আজি আৰু বহুত ভাল লাগিলে ফৰৱাৰ্ড টু টুমৰো সো কালি লগ পাই আছো বাই বাই গুড নাইট হাই গাইস আজি ডে 2 দিৱালী বড়ি দিৱালী আৰু আজি আমি আৰু আজি অলপমান হাজি কাছি আহিলো এখেতে ললে এইবিলাক মানে পুৰা এক্সাইটেড আৰু আজি আমাৰ পাৰ্টি হ'ব ন ৰাতি আজি ৰাতি পাৰ্টি আছে কালি বহুত দেৰি হৈ গৈছে সেইকাৰণে আজি জলদি বনাই পেলাই আমি এতিয়া ক্ৰেকাৰ্ছ ফুটাম 8:30 বাজিছে আৰু কি কৰো দেখাই যা বেকগ্ৰাউণ্ড মিউজিক চাই থাকক বায়ে কৰিব সুতলি বম ফুটা যা একো নাই চাকি আছে না চাকি আছে দিয়া এইটো আমি এটা বস্তু কিনিব যাও বলো কিনিব যাও এতিয়া ডিনাৰৰ কাৰণে চলো চলতে हैं উঠো ওকে টাইম চলাবা নেকি লাগিছে না দিৱালী লাইটস এবিলা নতুন ফ্লাইঅভাৰখন চাম আপোনালোককো দেখাম এইখন দিছপুৰ ফ্লাইঅভাৰ নতুন It's a sad news guys আমি যোনটো বস্তু দিবলে আহিছিল এটো নাই বলে কোনবা জনে বলে 15 কেজি লৈ গৈছে দিৱালী আজি দেখেতে পুৰা ডবাব আৰু কুটে মাৰ কানে লৈ গৈছে আমাৰ কানে নাই কি আনিব আহিছিল কৈ দিয়া ফাইনালি ঘৰত আহি পালো ঘৰ জিন্দাবাদ যতে যোৱা ঘৰে হ্যাপিনেস এতিয়া সাতৰ ওপৰত যাও বলক আজি ৰাতি তাতে খানা বনাই আছে জি কিনিব গৈছিল নাপালো হেকান আমি 7 আপে খাওগে অলপ বলো চলো টেৰেস पे মুনিয়া আহা মই আহা সাবা কৃষ্ণ আৰু বম জ্বলাব আছে বাৰু বাইটো ৰাতি খোৱা হোৱাৰ পিছত এৰু শো টাইম বন্ধ হ'ব তেতিয়া সিডি গৈছে আমি বকি আছে নহয় বসা দুখ এটা চিকেনে খাব লাগিব চিকেন আৰু মাছ কৰা না ৰবা এতিয়া আমি দিৱালী বুলি ডান্স কৰিম কি গান দি মই কি জানো জীৱন দিয়া আমি জানে মানে এটা বিহু নাচিবা এরা কি মিঠাই আপোনালোকে মিঠাই হাই কই দিয়া হ্যাপি দিৱালী মুখ খোৱাছাৰে গাম নম মজা রসি বেশি আছে এটা রসি বেশি আছে এই রাউজি তলটা খুলালে ঠিক আছে তলটা ঠিক আছে তো এইটো বছৰৰ লাষ্ট শটস আমি এতিয়া জ্বলাম মোৰ কাণত দেখিছে নাই কপা মোৰ ভয় লাগিছে নাই তো বলো আমাকে বাৰা খালা নেকি মাছ খালে আমাৰ নহয় যোগাৰ হৈ গ'ল সুইগি অৰ্ডাৰ কৰিলে আৰু দাদাজনে আনিলে খাম এতিয়া আমি দেখা আছে বলো এইটো 75 শটস গোটেইখিনি নেদেখালো আৰু অকণমান দেখাইছো বহি গলা
এতিয়া আমি বহিম ফাইনেলি কেইটা বাজিছে 11:45 আমি ডিনাৰ কৰিম হেল্ল' মই এতিয়া টেক অফ কৰিছোঁ লেট মি শ্ব' ইউ চবে ডিনাৰ কৰি আছে তুমি দৰাৰ লগত বহিছা আৰু এজন দৰা আহিছে দৰা নম্বৰ 2 দৰা নম্বৰ 1 এজন দৰা নম্বৰ 2 দেই বাৰা আহি গ'ল আৰু চিকেন মাছো আছে পৰ্ক বাৰা মানে পৰ্ক আমাৰ দিৱালী ব্লগটো এইখিনিতে সমাপ্ত কৰিব ওলাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভাল পালে কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব চিম্পলকৈ আনএক্সপেক্টেডলি ভাল গৈছে আমাৰো আৰু আপোনালোকৰ কেনেকুৱা গ'ল জনাবচোন আৰু নেক্সট ভিডিঅ'ত আৰু লগ পাম আৰু আমাৰ ফালৰ পৰা আপোনালোক সকলোলৈ